অসমৰ জনসাধাৰণৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা মানিছোঁ আমি সকলোৱে মিলি পেলাই কাৰণ আমি অসমত থাকি একো এটা কৰিব নাপায় আমি বাহিৰত আহিবলগীয়া হৈছে কৰ্মৰত ব্যৱস্থাৰ বাবে যিটো আমি বহিৰাগতভাৱে আমি আছোঁ বাহিৰত কৰ্মসংস্থাপনৰ কাৰণে আহিবলগীয়া হ'ল যাৰ কাৰণে আমি অসুবিধাৰ সময়ত এতিয়া জাতিটো আমাৰ যাবৰ সময়ত আমি অসমত থাকি আমি আন্দোলন কৰিব পৰা নাই সেইবাবে আমি বাহিৰত থাকি আছোঁ বাবে আমি ইয়াতে আমি যিমানখিনি পাৰিছোঁ আমি অকণমান হ'লেও আমি বাৰ্তা দিব খুজিছোঁ যে আমি এই কেব কেতিয়াও মানি নলওঁ এইখন আমাৰ অসমীয়া জাতিটো চব ফালৰ পৰা শেষ কৰি পেলাব জাতিটোৰ ভাষা সংস্কৃতি সকলো শেষ কৰি পেলাব সেইবাবে আমি এই কেব মানি নলওঁ যদি সংস্থাপন দিব বিচাৰিছে সৰ্বানন্দ সোণোৱাল হওক হিমন্ত বিশ্ব শৰ্মা হওক আৰু নৰেন্দ্ৰ মোদী হওক অমিত শ্বাহ হওক বাহিৰত যিখিনি বহিৰাগতভাৱে এই 14 লাখ 18 লাখ যিখিনি বাহিৰত কাম কৰি আছে সেইখিনি সংস্থাপন দিয়ক আপোনালোকে বিদেশী বাংলাদেশী এসোপা আনি বা আপুনি যিটো কথা কৈছে 5টা ধৰ্মৰ মানুহ আনি পেলাই অসমৰ সংস্থাপন দিম বুলি কৈছে সেইটো আমি কেতিয়াও মানি নলওঁ আমাৰ এটা স্পষ্ট কথা হিন্দু আৰু মুছলিমৰ নামত ইয়াত বিভেদ নানিব আমি সকলো ভাই একেলগে থাকিম হিন্দু ইয়াত বিদেশী নহ'ব মুছলিমো ইয়াত বিদেশী নহ'ব আমি কাকো মানি নলওঁ আৰু আমি তেজ শুহিব নিদিওঁ 1971 চনত যিসকলে আত্মবলিদান দিছিলে 855 জন আৰু শেষত 5 জন মুঠতে 860 জনে যি প্ৰাণত্যাগ দিছিলে ৰঙা তেজৰ বলিদান আপোনালোকে কিয় ভৰিয়ে মোহাৰিব খুজিছে আমি এই কেব মানি নলওঁ জনাই দিছোঁ স্পষ্টভাৱে সৰ্বানন্দ হুঁচিয়াৰ হেমন্তৰ হুঁচিয়াৰ কেব আমি নামানো